এটি অনুবাদ কবিতা বৰষুণৰ গান মূল ৱাল্ট হুইটমেনৰ দ্য ভইচ অফ দ্য ৰেইন। কোন বাৰু তুমি? কিনকিনকৈ অহা কোমল বৰষুণজাকক মই সুধিলোঁ। কি আশ্চৰ্য! বৰষুণজাকে মোক সঁহাৰি জনাই সমিধান দিলে। মই এই ধৰাৰ এটি কবিতা, এক হিম চেঁচা মৃদু কণ্ঠস্বৰ ভাহি আহিল সকলোৰে অলক্ষিতে। ধৰাৰ বুকু আৰু সমুদ্ৰৰ গভীৰৰ পৰা মই চিৰন্তনভাৱে সৰগৰ পিনে ধাৱমান, য'ত মই এটি মাথো অস্পষ্ট কায়া। সকলো পৰিৱৰ্তিত, কিন্তু মোৰ সত্তা অপৰিৱৰ্তিত। মই নামি আহোঁ খৰাং আৰু ধূলিৰে আচ্ছাদিত ধৰাক ধুই পেলাবলৈ। মোৰ অবিহনে যে শস্যৰ বীজ পতান আৰু নিৰ্জীৱ হৈয়ে ৰ'ব। প্ৰতিদিন প্ৰতি নিশাই মোৰ উৎসক সঞ্জীৱিত কৰি তোলোঁ, নিৰ্মল কৰি তোলোঁ, সুন্দৰ কৰি তোলোঁ। প্ৰস্ফুটিত এটি গীত পূৰ্ণতা প্ৰাপ্তিৰ অন্তত, বিচৰণৰ অন্তত, মনোগ্ৰাহী হওক বা নহওক, পুনৰ ঘূৰি আহে উৎসলৈ মৰমৰ আৱেশেৰে।